Hey guys, welcome back to my channel. আৰু আজি মই আপোনালোকৰ লগত এটা ৰেচিপি শেয়াৰ কৰিম। সো চাই থাকিব ভিডিওটো শেষলৈকে। আহক তেন্তে আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। মই বনাম আজি ফুলকবিৰ লগত মাছৰ জোল। সেইবাবে মই লৈছোঁ ফুলকবি এটা, বিলাহী দুটা, তাৰপিছত ফুলকবি এটা, চাটনিৰ কাৰণে মই লৈছোঁ ধনিয়া এমুঠি আৰু গাজৰ এটা আৰু লগতে বিলাহী এফাল। এতিয়া মই ধুনীয়াকৈ ধনিয়াখিনি কুটি ল'ম। আৰু তাৰপিছত মই এতিয়া ফুলকবিটো ধুনীয়াকৈ কুটি ল'ম। এতিয়া আমাৰ ধুনীয়াকৈ সকলোবোৰ কুটা হৈ গৈছে। মই ওলকবিটো লগতে কাটি দিলোঁ ভালকৈ। এতিয়া মই আলু এটা কুটি দিছোঁ ইয়াতে। এতিয়া মই ফ্ৰিজৰ পৰা মাছখিনি উলিয়াই ল'ম আৰু ইয়াতে নিমখ হালধি সানি এতিয়া মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এইফালে তেল গৰম হৈ গ'ল আৰু ইয়াতে মই মাছ পিচি দিছোঁ। এটা চাইডে পুৰা মাছখিনি সিজি গৈছে আৰু মই এতিয়া লুটিয়াই দিছোঁ আৰু এবাৰমান ভালকৈ লুটিয়াই দিম। আৰু এতিয়া আমাৰ দুইটা চাইডে ধুনীয়াকৈ মাছটো সিজি গৈছে আৰু এতিয়া আমাৰ মাছ ফ্ৰাই ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই একেখন কেৰাহীতে ফুলকবি জোলখন বনাই ল'ম। এইখিনি অলপ সময় ভজাৰ পিছত মই ইয়াত পানী দি দিম আৰু একেবাৰে যেতিয়া সিজিব তেতিয়া মই ইয়াতে মাছ কিপিচ দি দিম। আৰু এইফালে আমাৰ ফুলকবি আৰু মাছৰ জোল ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু মই এতিয়া ইফালে গাজৰ, বিলাহী আৰু ধনিয়া চাটনিখিনি বনাই ল'ম। আৰু এইফালে আমাৰ গৰম গৰম খানা ৰেডি। আৰু আপোনালোকে এদিন এনেকৈ ট্ৰাই কৰি চাব, খাবলৈ বহুতেই টেষ্টি হয়। আৰু যদি ভিডিওটো চাই ভাল লাগিলে তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানেই আৰু লগ পাইছোঁ আনটি ভিডিঅ'ত। বাই বাই।